Hello friends, welcome to Momedy Bites with Faru. চাই আছে ন মোৰ ভিডিঅ'টো ইমান ভাল আপোনালোক পুনৰ পোনপ্ৰথমে মই এটা কথা কৈ লওঁ যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তেওঁলোকে খুব কম সময়ৰ ভিতৰতে এটা ভাল খবৰ পাব গুড লাক আৰু যিসকলে নাচায় বাদ দিয়ক নাচায় যেতিয়া কৈ পেলাই কি লাভ ন নাচালে নাই আৰু আমাৰ আকৌ কৰোনা বাইদেউ আৰু কোভিড ককাইটিয়ে পুনৰ অসম ভ্ৰমণলৈ অহাৰ কাৰণে স্কুল কলেজবিলাক আকৌ বন্ধ দিলে নহয় এতিয়া ঘৰতে বহি অনলাইন ক্লাছ কৰি থাকিব লগা হ'ল অনলাইন ক্লাছ কৰিলে মানে কি ইমান প্ৰব্লেম হয় নহয় মোৰ বহুত প্ৰব্লেম হয় দেই কিন্তু আকৌ কিছুমান কাণ্ডই আপোনাৰ হাঁহিৰ খুৰাকো জগায় কিন্তু দেই আৰু এটা কথা অনলাইন ক্লাছত কিন্তু আপোনাৰ ষ্টুডেণ্টতকৈ বেছি পেৰেণ্টছকহে চাই পেলাই ভাল লাগে গতিকে আজি মোৰ ভিডিঅ'টোৰ বিষয়বস্তু সেইটোৱেই বিভিন্ন প্ৰজাতিৰ পেৰেণ্টছ ডিফাৰেণ্ট কাইণ্ডছ অফ পেৰেণ্টছ কেনেকুৱা পেৰেণ্টছ আছে মানে আহকচোন চাওঁ প্ৰথম কেটেগৰীত আহিব জোখতকৈ বেছি দূৰদৰ্শী পেৰেণ্টছ মোৰ নিচিনা আৰু আহকচোন চাওঁ এওঁ উদাহৰণস্বৰূপে মোৰ ল'ৰাটোৰ কথাই ক'লোঁ আৰু সি অনলাইন ক্লাছৰ কাৰণে ৰেডি হৈছে এটা কথা কিন্তু মানিব লাগিব দেই গৰমৰ দিনত অনলাইন ক্লাছেই বেষ্ট কাৰণ মেমেতো ওপৰখিনিহে দেখে আৰু তলত পিন্ধিলেও নিপিন্ধিলেও নাই চাল্লা এই ভিডিঅ'টো যাতে কোনো অনলাইন ক্লাছ কৰা টিচাৰে নেদেখে দেই এইবাৰ অকণমান তাৰ চাৰ্টটো চিলোৱা অলপ ডাঙৰেই হ'ল অৱশ্যে ডাঙৰকৈ চিলোৱাৰ দুটাৰ কাৰণ আছে প্ৰথমটো হ'ল লকডাউন 1 বছৰ কি 2-3 বছৰ দিলেও যাতে এইটো চাৰ্ট পিন্ধিয়ে তাৰ গোটেই ছেশ্যনটো পাৰ কৰিব পাৰে আৰু কোনে বাৰে বাৰে চিলাব আৰু দ্বিতীয়টো কাৰণ হ'ল এইটো দ্বিতীয়টো কাৰণ যাতে সি বাথৰুমত যোৱা সময়ত মই চাৰ্টটো পিন্ধি পেলাই তাৰ মানে ক্লাছখিনি কমপ্লিট কৰি ল'ব পাৰোঁ আৰু নহ'লে মিছে ব্লেংক দেখিলে তাৰ জেগাটো বৰ চিৰবাখৰ কৰে দ্বিতীয়টো কেটেগৰীত পৰে আপোনাৰ সন্তানৰ মৰমত হাবুডুবু খোৱা পেৰেণ্টছ এওঁলোকে আকৌ কেনেবাকৈ প্ৰকাৰে মানে নিজৰ সন্তানটোৰ স্কিনত উলিয়াব পৰাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্ম বুলি ভাবে এয়া দেখিলে নহয় অকণমানকৈ উলিয়াই দিলে অকণমানিজনী মানে কি আনন্দ পায় মই নাজানো চিনেমা বুলিয়ে ভাবে নে কি নাজানো ভাবে চাগে এনেকৈ স্ক্ৰীণত উলিয়ালে গোটেই ৱৰ্ল্ডে দেখা পাব নেকি এই খন্তেক সময়ৰ কাৰণে উলিয়ালে আৰু সেইখিনিয়ে তেওঁলোকৰ কাৰণে যথেষ্ট আৰু মইতো এনেকুৱাও দেখিছোঁ নহয় গ্ৰেণ্ড পেৰেণ্টছবিলাক আহি পেলাই ৰখি থাকে বেয়া একদম উৰণি চুৰণি লৈ আঙুল চাঙুল খাই লৈ একদম কি লিখাইছে চাওঁ আজি কি কৰিছে চাওঁ যি ৰখি থাকে নহয় অৱশ্যে হাঁহিবলগীয়া কথা নহয় আধুনিকতাটো মানে কি আৰু সিহঁতেনো কি জানে আমিওতো প্ৰথম পাইছোঁ ন গুগল মিট জুম মিট এতিয়া অবভিয়াছলি সিহঁতৰ কাৰণেতো আচৰিত বস্তু হয়েই এইটো তৃতীয়টো কেটেগৰীত পৰে আপোনাৰ ভোলা ভালা পেৰেণ্টছ এওঁলোকে ভইচ কল কি ভিডিঅ' কল কি একো বুজি নাপায় আৰু বুজিব চেষ্টাও নকৰে মোৰ আকৌ বেয়া সেইজনলৈহে লাগে যিজনে ক্লাছটো কৰাই আছে কাৰণ যশোদাই যেনেকৈ শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত গোটেই বিশ্বব্ৰহ্মাণ্ডখন দেখা পাইছিলে ছাৰেও তেনেকৈ আৰু পেৰেণ্টছৰ মুখৰ ভিতৰতে কেভিটিৰ গোটেই বংশ পৰিয়াল তামোল পাণৰ ইতিহাস চব দেখা পালে আৰু চতুৰ্থ কেটেগৰীত পৰে জোখতকৈ অধিক ছিৰিয়াছ পেৰেণ্টছ এওঁলোকে ষ্টুডেণ্টৰ লগত এনেকৈ বহি থাকে ষ্টুডেণ্ট কোন পেৰেণ্টছ কোন টিচাৰে ধৰিবই নোৱাৰে মানিছোঁ সৰু ল'ৰা ছোৱালী বুজি নাপায় কাৰণে বহে কিন্তু আৰু স্ক্ৰীণত একেলগে ওলাই থাকে ভাল নালাগে কিবা এণ্ড ফাইনেলি দ্য লাষ্ট বাট নট দ্য লিষ্ট কুম্ভকৰ্ণ পেৰেণ্টছ এওঁলোকে দুনিয়াখন উল্টা পাল্টা হৈ যাওক ল'ৰা ছোৱালী ওলৈ তলৈ গুচি যাওক কিন্তু টোপনিৰ পৰা নুঠে বাবা যোৱা ভাত আছে খাই লোৱা লকডাউন দিছে নহয় বাবু গম পোৱা নে শুই থাকা গুড নাইট পিছে আপোনালোক কোনটো কেটেগৰীত পৰে মোক কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু মোৰ এনেকুৱা যাতে ভিডিঅ' ভৱিষ্যতেও চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই টিল দেন